নমস্কাৰ পুনতে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। আজি আপোনালোকৰ সন্মুখত মই কৰিবলৈ গৈ আছোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা এযোৰ জোতাৰ আনবক্সিং প্ৰক্ৰিয়া। তো ব'লক আমি চাই লওঁ আনবক্সিংটো। এই জোতাযোৰ মই 8 নম্বৰ চাইজৰ অৰ্ডাৰ দিছিলোঁ। 8 নম্বৰতে আহিছে বাৰু লিখা মতে ইয়াতে। তো চাওঁ, আজিকালি যিহেতু ফ্লিপকাৰ্টে প্লাষ্টিকৰ বেগ নিদিয়ে, চ' কাগজৰ বেগতে আহিছে। ভালেই হ'ল কাগজৰ বেগ, এইটো একো প্ৰদূষণো নকৰে, আৰু যিহেতু প্লাষ্টিকে প্ৰদূষণ কৰে চ' সেইবাবেই চাগে তেওঁলোকে নিদিয়ে। কাগজৰ হোৱাৰ বাবে এইটো হাতেৰেও ছিঙিব পাৰি, কিন্তু মই মাজত অলপ ব্লেড ব্যৱহাৰ কৰিছোঁ, কাৰণ মানে ধৰকচোন যদি এই জোতাযোৰ ফ্ৰড হয়, জোতা নাথাকে ভিতৰত, তেতিয়াহ'লে মানে তেতিয়া ৰিটাৰ্ণ দিবলৈ সুবিধা হয়। যদি এড্ৰেছ থকা বা বাৰক'ড থকা QR ক'ড থকা কাগজখন থাকে, তেতিয়া খুলিলেও বহুত ভাল পেকিঙে আহিছে বাৰু। চাওঁ ভিতৰত আছে নে নাই জোতা। অ'কে, জোতাযোৰতো আছেই। এতিয়া ভাল বেয়াটো বাৰু নিপিন্ধাকৈ ক'ব নোৱাৰি, এইযোৰ পিন্ধিলেহে গম পোৱা যাব কিমান ভাল বা কিমান বেয়া। এতিয়া দেখাততো ভাল যেনেই লাগিছে, আৰু পূৰা নতুন, পূৰা তেওঁলোকৰ আঠাটো যোৱাই নাই। আঠা মাৰিছে ইয়াত, আঠাটো এতিয়া সুস্থ হৈ ইয়াত উঠি আছে। নাজানো আৰু ভালনে বেয়া, কিছুদিন পিন্ধিলেহে গম পোৱা যাব। যদি জোতাযোৰ মানে চিলাই নাফাটে নিবাৰো কিবা কিবি, আৰু এতিয়া হৈ গ'ল, ভালকৈ থৈ দিম আৰু। কাৰণ মানে প্ৰথমতে ধুনীয়াকৈ প্ৰথমতে কি হয়, চব বস্তুৰে মানে নতুনতে মৰমটো বেছি থাকেতো, চ' ধুনীয়াকৈ আৰু মৰমত খুলিলোঁ, মৰমত আৰু পেকিং কৰিও থ'ম। কিছুদিন পিন্ধিম, কিছুদিন পিন্ধিলে মানে কি আৰু ক'ৰবাৰ পৰা আহি পেলাই কিছুদিনৰ কাৰণে বক্সটোতে ভৰাই থ'ম, আৰু বহুত দিন হৈ যোৱাৰ পিছত আৰু মানে জোতা ক'ত পৰি থাকে ঠিক হ'বাৰ নাই। আৰু একপাত জোতা যদি ইয়াত পৰি থাকে আৰু একপাত বেলেগত পৰিব, এনেকুৱা টাইপৰ। তো যা হওক, ভিডিঅ'টো আপোনালোকে চোৱাই ভাল লাগিলে ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ আশাৰে আজিলৈ বাই বাই।